নমস্কাৰ সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি 6খন শিশুৰ উপযোগী গ্ৰন্থৰ বিষয়ে আলোচনা কৰিম। মোৰ অনুৰোধ আপোনাৰ শিশুটিৰ হাতত ভিডিঅ' গেম তুলি দিয়াতকৈ এই গ্ৰন্থকেইখনি তুলি দিয়ক। প্ৰথমখন গ্ৰন্থ হৈছে যুগললোচন দাসৰ সোণবালী বাগিচাৰ ভূত। ৰংমনৰ পাতত উপলব্ধ শংকৰ কিংকৰ নামৰ চৰিত্ৰ দুটিৰ 3টা অনুসন্ধানমূলক কাহিনীক লৈ এই গ্ৰন্থখনি ৰচিত। গ্ৰন্থখনিয়ে 2018 চনত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা পাইছে। গ্ৰন্থখনিৰ লাডুগোপাল ৰহস্য, কেবিন নবৰ 25 আৰু সোণবালী বাগিচাৰ ভূত এই 3টা অনুসন্ধানমূলক কাহিনী সংলগ্ন হৈ আছে। ৰেখা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উক্ত গ্ৰন্থখনিৰ মূল্য 50 টকা। দ্বিতীয়খন গ্ৰন্থ হৈছে অৰূপ কুমাৰ দত্তৰ ইংৰাজীৰ দ্য ব্লাইণ্ড উইটনেছৰ অসমীয়া অনুবাদ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অন্ধ সাক্ষী। অনুবাদ কৰিছে মায়া বৰুৱাই। ৰামু নামৰ এটা ল'ৰাই অন্ধ হোৱাৰ স্বত্বেও কিদৰে আত্মবিশ্বাস নেহেৰুৱাই হাজাৰ বিপদৰ মাজতো কিদৰে সাহসৰ জয় কৰিলে সেই ঘটনাক লৈ উক্ত উপন্যাসখন ৰচিত। অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ মূল্য মাত্ৰ 50 টকা। গ্ৰন্থ হৈছে মৌচাক মামা তথা শান্তনু তামুলীৰ দ্বাৰা ৰচিত ইলেক্ট্ৰনিক নামৰ ল'ৰাটো। এই ইলেক্ট্ৰনিক নামৰ ল'ৰাটো এটা যন্ত্ৰমানৱ। ল'ৰাটোৱে কৰা বিভিন্ন কামৰ ভিত্তিত এই গ্ৰন্থখনি ৰচিত। গ্ৰন্থখনি শিশুসকলে পঢ়ি আমোদ পোৱাটো নিশ্চিত। পিছৰ গ্ৰন্থখন হৈছে এলি আহমেদৰ সাহসী জীউৰাম, এটা দুঃসাহসিক কাহিনী। জীউৰাম নামৰ ল'ৰাটোৱে কিদৰে নদীৰ প্ৰবল সোঁতৰ পৰা এটা কেঁচুৱাক উদ্ধাৰ কৰিছিল তাৰ কাহিনীক লৈ গ্ৰন্থখনি ৰচিত। গ্ৰন্থখনিৰ জীউৰামৰ আইতাকৰ যি কাহিনী সিও উল্লেখনীয়। অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত উক্ত গ্ৰন্থখনিৰ মূল্য মাত্ৰ 25 টকা। ইয়াৰ পিছত হৈছে জৰী গোস্বামীৰ মাটিৰ পুতলাৰ খোজ। মৃৎশিল্পীসকলৰ কঠোৰ শ্ৰমৰ কথা গ্ৰন্থখনিত উল্লেখ আছে। কিদৰে মৃৎশিল্পীসকলে এটা খেৰৰ জুমুঠাত মাটি খানি এক জীৱন্ত প্ৰতিমাৰ ৰূপ দিয়ে। অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ মূল্য 35 টকা। খন মোৰো অতিকে প্ৰিয় গ্ৰন্থ হৈছে মৰমৰ দেউতা ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দ্বাৰা ৰচিত। বিপুল নামৰ এটা ল'ৰাৰ উদ্ভণ্ডালি আৰু তাৰ দেউতাকৰ মৰমক লৈ গ্ৰন্থখনি ৰচিত। কিন্তু যেতিয়া তাৰ উদ্ভণ্ডালি উৎপাতবোৰ অসহ্য হ'ল তেতিয়া দেউতাকেই তাক এডাল বাঁহৰ লাঠিৰে ৰাতি আন্ধাৰৰ সুযোগ লৈ প্ৰহাৰ কৰিলে। তদুপৰি গ্ৰন্থখন অনুসন্ধানমূলক। কিদৰে পুলিচ বিভাগৰ চোৰাংচোৱা নিকুঞ্জই কিদৰে বিপুল নামৰ প্ৰহাৰ কৰিছিল সেই কথা উলিয়ালে সেয়া এই গ্ৰন্থখনিতে উল্লেখ আছে। আজিলৈ এই 6খন গ্ৰন্থই আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত আৰু সুন্দৰ সুন্দৰ গ্ৰন্থৰ বিষয়ে আপোনালোকলৈ মই তথ্য আগবঢ়াম। ধন্যবাদ। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথম তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব।